চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। আৰু এটা কথা ক'বলৈ ওলাইছোঁ, ইয়াৰ আগত যিবোৰ ভিডিঅ'ত মোক আপোনালোকে যিমান মৰম দিলে ন, তো সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ। আজি মই কলৈকো নাযাওঁ, ঘৰতে থাকিম। ভাবিলোঁ গেছতে পোৰা আলু পিটিকা বনাওঁ, তো সেইটো কাৰণে আপোনালোককো দেখুৱাই যাম বুলি ভাবিলোঁ। মনত পৰে ন, আগতে মাহঁতে ঘৰৰ খৰিৰ যিটো জুইৰ চৌকা, তাতে আলু পুৰি পুৰি দিছিলে, সেনেকৈ খাইছিলোঁ। ইয়াতেতো মোৰ এতিয়া খৰিৰ চৌকাও নাই, সেইকাৰণে মই গেছতে পোৰা আলু পিটিকা বনাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যাওক, মইনো কেনেকৈ গেছতে পোৰা আলু পিটিকা বনাওঁ আপোনালোককো দেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। বলক তেতিয়াহ'লে আমি পোৰা আলু পিটিকা বনাওঁ গেছতে। আলু পিটিকা বনাবলৈ মই আলুৰ বস্তুবোৰ যোগাৰ কৰি লৈছোঁ। আদা, পিঁয়াজ, জলকীয়া, পিঁয়াজৰ নলা, ধনিয়া। কিন্তু আপোনালোকে সকলোৱে জানেই আলু পুৰি পিটিকা কৰি খাবলৈ, কিন্তু মই মানে গেছতে পুৰি খাম আজি। কেনেকৈ খাওঁ সেইটোহে দেখাব বিচাৰিছোঁ, কেনেকৈ গেছতে আলু পুৰি খাব পাৰোঁ। বলক প্ৰথমতে মই আলুকেইটা কুকাৰত বইল কৰি ল'ম। দুটা চিটি হোৱাৰ পিছতে মই গেছটো অফ কৰি দিম। কুকাৰৰ পৰা গৰম ভাপবোৰ যাবলৈ দি কুকাৰটো খুলি আলুকেইটা উলিয়াই ল'লোঁ। গেছটো জ্বলাই লৈ এই জালনাখনতে আলুকেইটা মই ভালদৰে পুৰি ল'লোঁ। ভালদৰে বাকলিকেইটা জ্বলি যোৱাৰ পিছত, বাকলিখিনি ভালকৈ পুৰা যোৱাৰ পাছত আলু আমাৰ পুৰা হৈ গ'ল। এয়া মই কুটি থোৱা পিঁয়াজ, ধনিয়া, পিঁয়াজৰ নলা, আদা, জলকীয়া, তাতে মই আলুকেইটা দি দিলোঁ, পুৰা আলুখিনি। তাৰপিছত এই ঘৰৰ মিঠাতেল অলপ আছিলে, বাহঁতৰ ঘৰৰ পৰা দিয়া, তাকে অলপ দি দিলোঁ। তাতে অলপ নিমখ তাতে পিটিকিলোঁ। এয়া হৈ গ'ল গেছতে পোৰা আলু পিটিকা। আপোনালোকেও খাই চাবচোন, বহুত টেষ্টি লাগে। মানে কি হয়, গাঁৱৰ সোৱাদটো পোৱা খায় আৰু জুইৰ চৌকাত পুৰি খোৱাৰ দৰে। আপোনালোকে এবাৰ খাই চাব। ইমানো জুইৰ যিটো গোন্ধ সেইটো নোলায়, কিন্তু পোৰা আলু সোৱাদটো পোৱা খায়।